হাই গাইছ, বানপানী আমাৰ অসমৰ এই বানপানী আগতে সৰু থাকোতে আমি বানপানী বুলি ক'লে বৰ ভাল লাগিছিলে মনটো, কিন্তু এতিয়া বুজি পোৱা হোৱাত গম পালোঁ যে এই বানপানীয়ে মানুহ বুলিয়ে নহয় গোটেই গৰু ছাগলী সকলোৱে কিমান কষ্ট পায়। চবতকৈ বেছি কষ্ট যে এই খেতিয়কবিলাকৰ, গোটেই পথাৰ কোনোবাই কঠীয়া সিঁচিছিলে, কোনোবাই ৰুইছিলে, অকণমান চব পানীয়ে বুৰাই থৈ দিছে। এইবিলাক এয়া চাওক, মই দেখাবলৈ লৈছোঁ আমাৰ গাঁৱৰে কাষৰ চেঙাপাৰা LP স্কুল। বাৰণ্ডা তল গৈও ভিতৰত সোমাই আছেগৈ পানী। এই এটা পৰিস্থিতি, বানপানীয়ে মানুহক কি কৰি পেলায়। গোটেই পানী হৈ আছে। আৰু মই যিটো ৰাস্তাৰ পৰা এই ভিডিঅ'টো বনাই আছোঁ, এই ৰাস্তাটো আগলৈকে গোটেই দুডোখৰ হৈ পানী আহি আছে ভাগি। আৰু এই নদীটোৰ যিটো সিপাৰৰ ছাইডটো মথাৰিটো বান্ধি দিয়াৰ পৰা এতিয়া আমাৰ ইফালে বেছিকৈ হেঁচাটো মৰা হৈছে। আগতে সেই ছাইডটো অকণমান দুৰ্বল থকাৰ কাৰণে পানীবিলাক মাজে সময়ে ভাঙি সিটো ছাইডলৈকে গুচি গৈছিলে, আৰু সিটো ছাইডেও বহুত ক্ষতি কৰিছিলে মানুহৰ। মই যোৱা বছৰ এটা ভিডিঅ' দিছিলোঁ, সৰু ভিডিঅ' এটা, 3 ঘৰ 4 ঘৰ মানুহক যিটো ৰাস্তাৰে ভাঙি গুচি গৈছিলে, গোটেই নোহোৱা কৰি পেলাইছিলে। এইখন হ'ল চেঙাপাৰা ME স্কুল। এইখন স্কুলত ময়ো পঢ়িছিলোঁ, ME স্কুলত। এই চাওক, যিখন নেকি বাউণ্ডেৰী ৱালখনৰো 1.5 ফুট 2 ফুটমানহে জেগা ওলাই আছে, বাকী চব তল গৈছে। এই স্কুল ঘৰটো ঠিক হ'বলৈ আকৌ কিমান দিন সময় লাগে ঠিক নাই। এতিয়া গৰমৰ বন্ধটো যদি পাইছে ল'ৰা ছোৱালীয়ে, তাৰ বিষয়ে মই নাজানো বাৰু, আৰু যদি নাই পোৱা পঢ়া শুনাটো বহুত ডিষ্টাৰ্ব হ'ব পানী শুকোৱাৰ পিছতো। আৰু চবতকৈ ডাঙৰ কথা এইটোৱে যে পানী বুলি ক'লে অকণমান ভয় লগাই হয়। জুই, পানী এইবিলাক বস্তুক অকণমান ভয় কৰিবলগীয়া, কিন্তু আমাৰ অসমত গুৱাহাটীততো আৰু বৰ বেয়া পৰিস্থিতি হৈ আছে। সেইবিলাক মানুহে হয়তো বহুতে গম নাপায়, যোনে নেকি TV বা YouTube এইবিলাকত চাই আছে সেইবিলাকে গমেই পায়। কিন্তু হ'লেও আমাৰ গাঁৱত এনেকুৱা পানী হ'লে অকণমান মানে মনটো বেছি বেয়া লাগে। আৰু বানপানীৰ লগত চাওক, এইবিলাক কেনেকুৱা ধৰণৰ প্লাষ্টিক আহি আছে। এইবিলাকে আমাৰ গোটেই খেতি কৰিবলগীয়া মাটিবিলাক কিমান বছৰলৈকে যে বেয়া কৰিব কোনো হিচাপেই নাই। আৰু প্লাষ্টিকৰ ব্যৱহাৰ সকলোৱে কমাব লাগে বাৰু, কিন্তু আমি প্লাষ্টিক নহ'লে চলিবই নোৱাৰোঁ। এইখন মেইন গেটখন আধা নায়েই, পানীৰ তলতে আছে আধা। এই ৰাস্তাটো ইফালে বুৰিবলৈ ধৰিছে, পাৰ হৈ আছে। এনেকৈ পাৰ হৈ থাকিলে এসময়ত গৈ পেলাই এই ৰাস্তাটো ছিগি যাব। এইখিনিত এই ৱালখন নথকাহেঁতেন কিজানি সিহঁতে ছিগিয়ে পেলালেহেঁতেন। এটা সৰু পুল আছে, এই পুলটোৰ পৰা যি পাৰ হ'বলৈ পাৰিছেই, আৰু নোৱাৰাখিনিতো ৰাস্তাৰ ওপৰে পাৰ হৈ গৈ আছে। বৰ দুখ লগা কাহিনী হৈ আছে। মানুহবিলাকৰ গৰু ছাগলী ঘৰ দুৱাৰ চব পানীৰ তলত লাহে লাহে গৈ আছে। পানী বাঢ়িয়ে আছে। আৰু এই ভিডিঅ'টো মই দিনতে হেৰি কৰা, আৰু এই ৰাতি মই এতিয়া বৰ্তমান ইয়াক এডিট কৰি আছিলোঁ। ৰাতি অকণমান বাঢ়ি থকা বুলি শুনিছোঁ পানী, আৰু বা কি পৰিস্থিতি হৈ আছে। আৰু মই আপোনালোককো এটা ৰিকুৱেষ্ট কৰোঁ, কোনোবা যদি বানপীড়িত লোক আছে, তেওঁলোকক টকা পইচাৰে সহায় কৰিব নোৱাৰিলেও অকণমান ভাল জেগাত মানে যদি তেওঁলোকক থাকিবলৈ দিব মানে পাৰে, কাৰোবাৰ যদি ঘৰ বাৰী নাইকিয়া হৈ গৈছে, তেওঁলোকক যদি পাৰে অকণমান ওখ ঠাইত নি দিয়াৰ চেষ্টা কৰিব। এইখন হ'ল চেঙাপাৰা হাইস্কুল। এই হাইস্কুলখনতো বাৰণ্ডাৰ ওপৰেৰে পানী গৈ আছে, গোটেই ভেটিটোতো পানী সোমাইছেই। চেষ্টা এটা চলাই চাব আপুনি, আৰু কমেণ্ট কৰিব আপোনালোকৰ ফালে বানপানী হৈছেনে নাই, আৰু বৰষুণ কিমান দিনৰ পৰা পৰি আছিলে তাকো জনাব। আমাৰ ফালে আজি 3 দিনৰ পৰা বৰষুণ পৰি আছিলে, আৰু এই 3 দিনৰ বৰষুণতে এই ধাৰাসাৰ বানপানী। 4-5 দিন বা 10 দিনমান যদি একেলগতে বৰষুণ দিয়ে কি হ'ব। এইটো আমাৰ ৰাস্তাটো চাওক।
প্ৰথমতে ভালেই আছিলে, এতিয়া এনেকুৱা ডাঙৰ ডাঙৰ খাল হৈছে। আৰু মই বানপানীৰ বিষয়ে আৰু এটা কথা কওঁ, এই ৰাস্তাটো এসময়ত 1999 চনত এই ৰাস্তাটো দুই চাইড ওখ আছিলে, মাজৰ ফালে নদীৰ লেখীয়া আছিলে। এই নদীৰ পৰা পানী বাগৰি আহি ৰাস্তাৰ মাজে মাজে পানী গৈ থকা আছিলে, এইবিলাক ৰাস্তাৰে গৈ থকা আছিলে পানী। আগতো এটা তেনেকুৱা ৰাস্তা আছে। আৰু 2004 চনত যিটো ডাঙৰ বানপানী হৈছিলে, তেতিয়া এই ৰাস্তাটোৰে এই নদীৰ পৰা ডেড বডি এটা ভাহি আহিছিলে, আৰু ভাহি গৈ ইয়াৰ আগত যিটো ৰাস্তা আছে এনেকৈ সোমাই যোৱা ৰাস্তা, সেই ৰাস্তাটোৰে গৈ পেলাই পথাৰত ওলাই গৈ তাতে লাগি থাকিলে। তাতে পচি গেলি কিবা জীৱ জন্তুৱে খাই, যিয়ে পালে চৰাই চিৰিকটি কাউৰী চাউৰীয়ে খাই শেষ কৰিলে। তাৰপিছত খোলাটো নেক্সট বছৰলৈকে পৰি আছিলে, সেইখিনি জেগাত মানুহে খেতিয়ে নকৰিলে। আৰু সেই ৰাস্তাটো এতিয়া বৰ্তমান ওখ হৈছে যদিও ইয়াকো দুডখৰ কৰি পেলালে আগত। আৰু অকণমান আগতে দেখুৱাইছিলোঁ মই, তাতে ৰাস্তাৰ ওপৰেৰে পানী পাৰ হৈ গৈ আছে। যদি ইমানলৈকে ভিডিঅ'টো চালে আপোনালোকে জনাব কমেণ্ট কৰি, আৰু শ্বেয়াৰ কৰক ভিডিঅ'টো, যাতে সকলোৱে দেখি পায় অসমৰ পৰিস্থিতিটো। ধন্যবাদ।